নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল ৰাইন অফ ভেনিউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত বৰ্মন জনজাতিৰ কথা কিছু আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ আহক এতিয়া এটা ধুনীয়া বৰ্মন গীত। Jeans pant heels su naganane singne dofna ko managanna za chasma ribbon naganane jakau mobile gedel hanane darling darling baitona hingaya O singne ramasa Nokobi teneke nokobi gaulia swali kheti tu jai cycle cholai nukhuje scooty dofona pinde innocent swalo jigocho hun mondi hun bhabisa na ki moi je kun jubino no hoy bapo no hoy mur nam topon nokobi bapo বৰ্মন হিন্দু ধৰ্ম পালন কৰা কাছাৰ জিলাৰ কছাৰী লোকসকলক কোৱা হৈছে বৰ্মন। বৰ্মনসকলে নিজকে ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে, কিন্তু তেওঁলোক বাস্তৱতে ডিমাছাৰ দল হয়। তেওঁলোক সমতললৈ নামি আহিল, অজনজাতীয় লোকসকলৰ সৈতে বাস কৰিব ধৰিলে আৰু হিন্দু পুৰোহিত শ্ৰেণীৰ কিছু শিক্ষা গ্ৰহণ কৰিলে। তেওঁলোকে নিজৰ কিছুমান আচল জনগোষ্ঠীয় অভ্যাস যেনে গাহৰি খোৱা, কুকুৰা পালন কৰা আৰু নিজৰ ডিমাছা ভাষা কোৱা ত্যাগ কৰিলে। ইয়াৰ মাজতে আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'ত দেখুওৱা সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। আহক এতিয়া পুনৰ ঘূৰি যাওঁ। তেওঁলোকে ডিমাছা জনজাতি ত্যাগ কৰিল যদিও তেওঁলোকৰ মাজত কিছু মৌলিক সংস্কৃতি এতিয়াও পৰিলক্ষিত। সাধাৰণতে পাহাৰৰ দাঁতিত তেওঁলোকে বাস কৰে আৰু প্ৰধানকৈ নদীৰ পাৰত তেওঁলোকে নিজৰ গাঁও স্থাপন কৰে। তেওঁলোকৰ গাঁওবিলাক প্ৰায়ভাগ লোকে বৰ্মন জনজাতীয়। গাঁওবোৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল। বয়ন হৈছে বৰ্মন লোকৰ এটা ঘৰুৱা উদ্যোগ। কৃষি তেওঁলোকৰ প্ৰধান জীৱিকা যদিও কৃষি পদ্ধতি অতি প্ৰাচীন আৰু আধুনিক কৃষি প্ৰযুক্তিৰ কোনো সম্ভেদ পোৱা নাযায়। হিন্দুত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁলোকে পুৰণি ধৰ্মীয় উৎসৱসমূহ ত্যাগ কৰিলে কেৱল ডাইনী পূজাৰ বাহিৰে। হিন্দু ৰীতি নীতিৰে পূজাসমূহ পৰিচালিত কৰা হয়। তেওঁলোকে বঙালী হিন্দুসকলৰ পৰা দেৱ দেৱীৰ ধাৰণা লৈছিল। তেওঁলোকৰ বিবাহ আৰু সৎকাৰত হিন্দু কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত। ইয়াতে বৰ্মনৰ চমু পৰিচয় অন্ত পৰিল। ভিডিঅ'খণ্ড যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।